নকবি উজনি নকবি নামনি অসম বুলি কবুকু ফুলাই বস মালটো বৰষা আপুনি অথবা ইমানকে চাই আছে পালকি বৰুৱা আনন্দৰাম বৰুৱাৰ ডাঙৰ ছোৱালী শুনিছো বৰ মৰমৰ প্ৰতিশোধ ইয়েছ আনন্দৰাম বৰুৱাৰ ফেমিলিটোৰ লগত মোৰ বহুত দিনৰে পুৰণা শত্ৰুতা আছে গতিকে প্ৰতিশোধটো ল'বই লাগিব আৰু তাৰ আৰম্ভণি কৰিম এই পালকি বৰুৱাৰ পৰাই লুইতৰে বুকুত উজাহে আহিছ মৰখা কৰিছ লুইতৰে বুকুত উজাহে আহিছ মৰখা কৰিছ আজি শৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই তহঁতে এতিয়া মোৰ লগত লাগি থাকিলে তহঁতৰ কলেজে দেৰি হ'ব যা যা তহঁত কলেজলৈ যা মই একেবাৰে নোৱাৰিব যোৱা নাই নহয় দেউতা আমি যাওঁ হয় সোমাই আহকচোন নাম দেখোন ইমান দেৰি মত যে বহকচোন বহক বহক আপোনাক কিন্তু মানিব লাগিব মাক নোহোৱা স্বত্বেও সিহঁতক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিব লাগিব সৰুতে মাক ঢুকাল ডাঙৰজনীতো কেইদিনমান মাকৰ লগত আছিলে সৰুজনীয়েতো দেখাই নাপালে তাৰ পৰা দুয়োজনীকে বুকুৰ মাজত খাবলৈ ডাঙৰ কৰিছো
মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা ও দেউতা খোজা খোজা তুমি মাক নোহোৱাৰ অনুভৱ কেতিয়াও মনলৈ আহিব দিয়া নাছিলো এতিয়া দুয়োজনীকে ভাল ঘৰ দুখনলৈ বিয়া দিব পাৰিলে মই বৰ আনন্দিত কিয় নহয় পাৰিব আপুনি পাৰিব বছ কিন্তু আপুনি এতিয়া কি কৰিম বুলি ভাবিছে কিডনেপ ঐ এই ফটোখন ল ভিকিক সেন্ড কৰি দিবি আৰু তাক ফোনটো লগাই আরে বস তই ক'ত আছ ও বস ও আছো এনে কওক কিবা কাম আছিল নেকি তহঁতৰ বাবে এটা বিগ অফাৰ আছে মোবাইলত গৰম মাল এটাৰ ফটো উঠাইছোঁ উঠাই আনিবি আৰু যদি নোৱাৰ তেনেহ'লে তহঁতকেইটাক হিজৰা বনাবলৈ এই ৰাণাৰ কিন্তু বৰ বেছি সময় নালাগিব ওকে বস কিন্তু আমাৰ প্লিজ তহঁতৰ ফিজ ভবাতকৈ বহুত বেছিকৈয়ে পাবিবা ছাৰ মাত্ৰ মোক কামটো বহুত সোনকালেই লাগে মাত্ৰ মনত ৰাখিবি যাতে তিল মানুহ ভুল নহয় ওকে বস আপুনি গুড নিউজটো খুব সোনকালে পাই যাব ঐ বছে কি ক'লে এইটো মালকে ধৰিব লাগে ঐ ছোৱালী দেখা নাই গাড়ী উলিয়া দেখিলো উঠাই লওঁনে ওকে বস ঐ গাড়ী ওলা একদম চুপ তোৰ বাপেৰৰ কাৰণে মই 3 বছৰ জেলত আছিলোঁ আৰু তই কৈছ তোক মই এতিয়া এৰি দিব লাগে ঐ কি চাই আছ তুই মাইনা কলত গিটাৰী কৰচোন কি মাৰিছ বে
ভালকৈ দে ইমান সময় হ'ল বাৰা আহাই নাই যে ফোন এটা কৰচোন ফোনটো সুইচ অফ চোন আকৌ এবাৰ লগাচোন লাগিব নহয় লাগা নাই ভণ্টি তুমি তই ইমান সোনকালে মুক্তি নাপাবি তোক মই আৰু কষ্ট দিম কৰো কৈ কৰো চাওঁ এফালে আছোন মাজনীৰ কিবা এটা বিপদ হৈছে বুজিছ মোৰ মনটোৱে কৈছে তাই যেন এটা বহুত ডাঙৰ বিপদত পৰিছে নাই নাই এনেকে চাই থাকিলে নহ'ব মই পুলিচক ক'বই লাগিব পুলিচলৈ ফোনটো লগাচোন হেল্ল' পুলিচ ষ্টেচন মই ইন্সপেক্টৰ বিদ্যুৎ আপোনাৰ ছোৱালীজনীৰ কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ আহিছোঁ পিছে এতিয়া কওকচোন বাৰু ঠিক আছে ঠিক আছে চিন্তা কৰিবলৈ তোক এৰি দিব লাগে তোক আজি ইহঁতে তোৰ ঘৰত পেলাই থৈ আহিব দুদিন মাত্ৰ দুদিন সময় দিলোঁ তোক এই দুদিনৰ ভিতৰত যদি তই 10 লাখ টকা আনি দিব নোৱাৰ তেনেহ'লে তোৰ গোটেই ফেমিলিটোক মই লাজ কৰি দিম বুজিলি নহয় আৰু ঘৰটো যাতে পুলিচৰ লগত কোনো সম্পৰ্ক নকৰ যা এই ঘৰত পেলাই থৈ আহ মাজনী 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 কি হ'ল তোৰ মাজনী তই মাত নিদিও যা চাওঁ চাওঁ মাজনী তোক কোনে এনেকুৱা কৰিলে ঐ মাজনী সৰু চাওঁ এফালে আছো বাৰে কি হৈছে চাইছোন তই আকৌ মাত নিদিও যা কি হ'ল তোৰ আৰে এইবোৰ কি উঠ না মাত নিদিও কিয় আৰে উঠ ঐ মাজনী কি কৰো এনেকৈ চাই থাকিলে নহ'ব ব'ল এক ভিতৰলৈ নিম ধৰচোন কৰো এই কি হ'ল মাজনী তই মাত নিদিয় যে মাজনী
কিবা এটা কচোন লাহেকে লাহেকে তাক খুৱাই দেচোন আচ্ছা ঠিক আছে মই ইমিডিয়েট গৈ আছো আপুনি তাক তাতে ধৰি ৰাখক তুমি অলপ ভিতৰলৈ যোৱা সিহঁতে তোমাক ক'ত ধৰি ৰাখিছে সিহঁতৰ কাৰোবাক তুমি চিনি পাইছিলানে আৰে মুখেৰে মাত নিদিয়া কিয় ক'লেহে গম পাম সিহঁতৰ কাৰোবাক তুমি চিনি পাইছিলানে নাই নাই মই ক'ব নোৱাৰো সিহঁতে মোৰ পৰিয়ালটো মাৰি পেলাব আৰে বিশ্বাস ৰাখা মোৰ ওপৰত মই সিহঁতক উচিত শাস্তি দিম তুমি কোৱা সিহঁতক কাৰোবাক তুমি চিনি পাইছিলানে নাই নাই মই ক'ব নোৱাৰো মই বাৰে বাৰে সুধিছো সিহঁতৰ কাৰোবাক তুমি চিনি পাইছিলানে তুমি আমাক ক'লেহে আমি তোমাক সহায় কৰিব পাৰিম সিহঁতে যদি মোৰ ভণ্টি আৰু পাপাক যদি মাৰি পেলায় আপুনি কিবা ৰিক্স ল'ব পাৰিবনে বাৰু আজিলৈ মই গৈ পৰৱৰ্তী সময়ত মই পুনৰ আহিম ছোৱালীজনীয়ে বহুতো ভয় খাই আছে তাই বিশেষ ক'ব বিচৰা নাই কিন্তু মোৰ এটা সন্দেহ আপোনাৰ শত্ৰু ৰাণাই এইটো কাম কৰিছে যিহেতু আপুনি তাক 3 বছৰ জেল খুৱাই দিছিল এজ এ ৰিভেঞ্জ সি আপোনাৰ ওপৰত এইটো প্ৰতিশোধ লৈছে আৰে নহ'লে আপুনি জেৰা নকৰে কিয় আৰে বিনা প্ৰুফত আমি কি কৰিব পাৰোঁ ইতিমধ্যে খাটনিৰে ৰাণাৰ লগত এটা গ্ৰেপ্তাৰ কৰিছে এই কেছটোৰ ওপৰত আমি তদন্ত চলাই আছোঁ অতি সোনকালে আপুনি গুড নিউজটো পাব আৰু আপুনি বিশেষ চিন্তা নকৰিব ছোৱালীজনীৰ অৱস্থা বহুত বেয়া হৈ গৈছে তাইক মেণ্টেলিজমৰ ওপৰত আপুনি পৰীক্ষা কৰক ঠিক আছে গৈছোঁ ঐ ছোৱালী মাল পুৰা আছে নহয় সালা কবিতা নক এই ইন্সপেক্টৰ বিদ্যুতক চুকাই নলবি বৰ ভয়ানক কিন্তু শেষবাৰৰ কাৰণে শুনিছো সঁচা কথা ভালকে ক ইয়াত কি সকলো তথ্য আছে শুনি ল আৰু যদি মিছা কথা কৈছ তোক শেষ কৰি দিবলৈ এই বিদ্যুতৰ কিন্তু বেছি সময় নালাগে বুজিলি নহয় দিবলৈ এইখিনি প্ৰমাণেই যথেষ্ট বস এটা ডাঙৰ কথা হ'ল কি হ'ল আমাৰ লগৰ যে ৰকি তাক আজি পুলিচে ধৰি নিলে কি
আৰু আমাৰ তাৰ থকা আমাৰ পেনড্ৰাইভটো পালে ঐ বলে পাব নাটক থাকিব নোৱাৰি ঐ ৰহ ইমান এটা জঘন্য কাম কৰাৰ পিছত মই তহঁতক কি যাবলৈ দিম ঐ ইন্সপেক্টৰ বেছি দাদাগিৰি কৰি কথা নক'ব আৰে কিমান মান লাগে কওক মান লওক আৰু পৰা গুচি যাওক আৰে ইমান ফটোৱা ইন্সপেক্টৰ এই বিদ্যুৎ নহয় বুজিলি জুইৰ লগত খেলা নকৰিব ইন্সপেক্টৰ চালা জ্বলি ছাই হৈ যাব আৰু এনেকুৱা বহুতো জুই মই নুমুৱাইও পাইছোঁ তই পাৰিছ বে চাও ইন্সপেক্টৰ বিদ্যুৎ কওক কি ল'ব গৰম ঠাণ্ডা আজি মই একো ল'বলৈ আবে আকৌ মাৰি লৈ বে মাৰি কি হ'ল হৈ গ'ল ইন্সপেক্টৰ তোৰ কি এইখিনিয়ে দম হেই চালা আবে এই নুশুনে
ৰাণা এতিয়া আকৌ জেলৰ আলহী আৰু আনন্দৰাম বৰুৱাৰ পৰিয়ালটিয়ে সুখে সন্তোষেৰে দিন পাৰ কৰিবলৈ ধৰিলে।